পালো যাৰ কাৰণে এটা দিনতে ইমান ভাইলেন্ট হৈ গ'ল, ইমান মটৰচাইকেল জ্বলালে, বিভিন্ন ঘটনা হৈ গ'ল, মানুহ জ্বলাই দিয়া নিচিনা এটা ঘটনা হৈ গ'ল। চ' এইটো ঘটনা আৰু কিছুমান যি জনগোষ্ঠীবিলাকৰ ইয়াত কোনো লেনা দেনা নাই, সেই জনগোষ্ঠীবিলাকো আৰু ওপৰত জাপ মাৰিছে, মানে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ নিচিনা। গতিকে সেইটো দুৰ্ভাগ্যজনক কথা। আজি বড়োৰ লগত লাগিবৰ কাৰণে ইমান অৰ্গেনাইজ হৈ আছে যে সেইটোতো আনফৰ্চুনেট। আমিতো কাৰ লগত লাগিবৰ কাৰণে এনেকুৱা অৰ্গেনাইজ হোৱা নাই। আমি সকলোকে কৈছোঁ, আজি বড়োবিলাকে ভাবুকি আহিছে, বড়োৰ প্ৰতি ভাবুকি আহিছে। আলফাৰ 3-4জনকৈ নেতা হীৰা শৰণীয়াটো সদায় লাগি আছে বড়োৰ এগেইনষ্টত। সি মানে জীৱন দিব বোলে, জেলত যাব, তথাপিতো বড়োৰ এগেইনষ্টত সি লাগিব, হীৰা শৰণীয়া। ছেকেণ্ড, কেইদিনমান আগতে জিতেন দত্তই হুমকাৰ দিলে যে মানে তাত যদি খিলঞ্জীয়া মানুহৰ যদি হাৰাশাস্তি হয়, কিবা হয়, আমি খুদাই নেৰোঁ। জিতেন দত্ত আমাক হুমকাৰ দিলে। তাৰপিছত অৰবিন্দ ৰাজখোৱাই ক'লে যে চিৰিয়া হ'ব। এইটো এনালাইচিছ কৰিছে নে ধমকি দিছে? অৰবিন্দ ৰাজখোৱা ক'ব চিৰিয়া হ'ব। তাৰপিছত অভিজিত অসমে ক'লে যে BTC যদি নানবৰ্ডৰ কিবা এটা হ'ব, নানবৰ্ডৰ যদি কিবা এটা হয়, বড়োবিলাক যদি অসমত থকা বড়োবিলাকক খুদাই নেৰে। চ' ভাবুকি কাৰ প্ৰতি আহিছে? আমাক একদম মানে ছভাৰিন বিচৰা দলে, আজি সবচে শক্তিশালী মানে উগ্ৰপন্থী দলে মানে আমাক ভাবুকি দিছে বড়োসকলক। চ' আমাৰ ভাবুকি আহিছে না অহা নাই? তো সেইটো কোনে এনালাইচিছ কৰিব? তো বড়োবিলাকক মাৰাটো তেখেতসকলৰ উদ্দেশ্য আছিলে নেকি? আজি তেখেতসকলে উপনিবেশিক শাসন, এটা সময়ত ভাৰতৰ উপনিবেশিক শাসনৰ পৰা স্বাধীন হ'বৰ কাৰণে সংগ্ৰাম কৰিলে। আজি ইহঁতে আহিলে মেৰা ভাৰত মহান হৈ গ'ল। মেৰা ভাৰত মহান হৈ পেলাই টাৰ্গেটটো বড়োহে হৈ গ'ল। আজি ধুবুৰী জিলাত কি হৈ আছে? পপুলেশ্যনটো কাৰ বাঢ়িছে? দৰঙত কাৰ পপুলেশ্যন বাঢ়িছে? নগাঁৱত কাৰ পপুলেশ্যন বাঢ়িছে? BTCৰে ভাবুকিটো দেখিবলৈ পাইছে, কিন্তু সেই অঞ্চলত যে মাটি বাৰী চব বেলেগে লৈ পেলাই তহিলং হৈ গ'ল, এই কথাবিলাক আজি ক'বলৈ সাহস নাই। তো তেনেকুৱা যদি অৱস্থাত অসম চলিব লাগে, অসমখন আমি নহয়, তেখেতসকলে নিজৰ জুইয়েৰে নিজে অসমখন পুৰি ল'ব যাই আছে। আজি কৈছে স্বাধীন মানে চবৰে কি খিলঞ্জীয়াৰ সংজ্ঞা 71টো মানি ল'ব লাগে বোলে। যোৱা বছৰ কংগ্ৰেছ চৰকাৰৰ সময়ত মানে বহুত কিবা কিবি আহিল, চবে মানি ল'লে, আৰু এতিয়া আলফাই আহি পেলাই কৈছে নহয় 17 নহয়, মানে 1826টো মানি ল'ব লাগিব। আৰে এইটো এটা কথা, সেইটো এটা কথা। নিজৰ মানে জুই জ্বলাই পেলাই আনক জ্বলাব বিচাৰিছে, সেই জুইয়েদি তেখেতসকলে নিজে জ্বলিব গৈ আছে। গতিকে মোৰ কথা সেইটোৱে যে BTC অঞ্চলটোত যিখিনি বসবাস কৰিছে বহুত চেঞ্চিটিভ এৰিয়া। আমি বাৰম্বাৰ ভাইলেন্ট বিচৰা নাই, আৰু প্ৰত্যেকটো কথাতে দল সংগঠনে খালি আমি মাৰিব লাগে, কাটিব লাগে, জ্বলাব লাগে, এনেকুৱা এই কথাটো হ'লে কিন্তু কাৰো লাভ নহয়। আমাৰতো লাভ নহয়, কাৰো লাভ নহয়। সেইকাৰণে আমি কৈছোঁ যে ইয়াত নন ভাইলেন্ট শান্তি, আমিও সংগ্ৰাম কৰিছোঁ, আপোনালোকেও কৰক। কেতিয়াবা পাৰোঁ যদি আপোনালোকৰ সংগ্ৰামটো আমি ছাপোৰ্ট কৰিম, নোৱাৰোঁ যদি আমি মনে মনে থাকিম। কিন্তু আপোনালোকে হকে বিহকে অনলি বড়ো বড়ো বড়ো, কোনোবা ৰাজনীতিক নেতাই ভুল কৰিলেও বড়ো, কোনোবা চুৰ ডকাইতে ভুল কৰিলেও বড়ো, চবতো যদি বড়ো আহে তেনেহ'লে